নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰে ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি। বৰ্তমান অসম চাহ নিগমৰ আণ্ডাৰত অসম চৰকাৰে চলাই থকা চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি হৈছে 220 টকা। অহা 1 অক্টোবৰৰ পৰা এই মজুৰি 220 টকাৰ পৰা 250 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ অসম কেবিনেটে। এইটো এটা সুন্দৰ সিদ্ধান্ত, কিয়নো দৈনিক 220 টকাকৈ হ'লে প্ৰতি মাহত হয় 6600 টকা। আজিৰ দিনত 6600 টকাই এখন ঘৰ পোহপাল দিয়াটো মুঠেই সম্ভৱপৰ নহয়। 250 টকাকৈ হ'লেও প্ৰতি মাহে হয় 7500 টকা। এই টকায়ো কিন্তু বৰ্তমান সময়ত এখন ঘৰ চলোৱাটো কোনো কাৰণতেই সম্ভৱ নহয়। তথাপি কিছু পৰিমাণে হ'লেও সকাহ পোৱা যাব। আমি আশা ৰাখিছোঁ অনাগত দিনতো যেন এই চাহ শ্ৰমিকসকলৰ যি দৈনিক মজুৰি, এই দৈনিক মজুৰি আৰু বৃদ্ধি কৰে যেন। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।